Hello everyone, I'm Rishika Bora and I'm back again with another mini blog. আজি মই ষ্টাৰ্ট কৰিব লৈছোঁ মোৰ দিনটো মোৰ বুকছৰ লগত কাৰণ আজি মোৰ আছিল দুটাকে ক্লাছ ৰাতিপুৱাও আছিলে আৰু ইভিনিঙো সো মই ভাবিলোঁ প্ৰথমতে এবাৰ নিজকে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি লওঁ তেতিয়াহে ষ্টুডেণ্টছক ভালকৈ হেল্প কৰিব পাৰিম নহয় জানো আপোনালোকে কিন্তু মোৰ ডাবল ফেচটো চাই পেলাই ভয় নাখাব কাৰণ আমি সদায়তো ধৰি ধুনীয়া হৈ থাকোঁ আমিতো নাথাকোঁ ন ঘৰততো আমি জানে তেনেই থাকোঁ সো এয়া চাওক মই ষ্টাৰ্ট কৰিছোঁ আৰু এইটো হ'ল মোৰ পঢ়াৰ ছেটআপ এতিয়া মই ক্লাছ 10ৰ এটা টপিক উলিয়াই লৈছোঁ যোনটো মই ষ্টুডেণ্টছক আজি পঢ়ুৱাম তো মই উলিয়াই ল'লোঁ হেৰিডিটি আৰু ইভলিউশ্যন সো তাৰ কাৰণে মই প্ৰথমতে মনততো আছে বাৰু কিন্তু হ'লেও এপাক ৰিভাইজ কৰি ল'লে তেতিয়া বেছি ভালকৈ মনত থাকিব ন তেতিয়াহে মই বেছিক কনচেপ্টছবোৰ ষ্টুডেণ্টছৰ আগত ৰাখিব পাৰিম সো সেইকাৰণে মই কি কৰিলোঁ আগতে নিজে ষ্টাডি কৰিলোঁ আৰু নিজে ষ্টাডি কৰি লৈ মই বনাব ল'লোঁ পিপিটি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন ঠিক আছে মই ষ্টাৰ্ট কৰিলোঁ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আৰু তেতিয়াই মই পিন্ধি ল'লোঁ মোৰ UV ৰেজ থকা চশমাযোৰ কাৰণ বেছি চকুত প্ৰেছাৰ পৰিলে মোৰ চকুত বৰ দুখ পাওঁ এইটো মোৰ বুলিয়ে নহয় বাৰু সকলোৱে দুখ পায় কাৰণ বেছি স্ক্ৰীনৰ আগফালে থাকিলে আমাৰ ভাল নহয় এয়া চাওক মোৰ পিপিটি ৰেডি এয়া দেখিছেনে এইটো হ'ল ফাৰ্ষ্ট পেজ কেনেকুৱা লাগিছে ক'বচোন দেই এয়া মই পিপিটি ৰেডি কৰি পেলাই ওলালোঁ ক্লাছলৈ বুলি কিন্তু মোৰ যিহেতু ক্লাছলৈ আজি অকণমান দেৰিয়ে হৈ গ'ল সো মই কি কৰিলোঁ ক্লাছৰ পৰা ওলাই অহাৰ পিছৰ চিনটোহে দেখাব পাৰিলোঁ মই প্ৰথমতে ৰেকৰ্ডেই নকৰিলোঁ ইমান দেৰি হৈ গৈছিলে আৰু তাৰপিছত মই খৰখেদাকৈ ঘৰলৈ আহিলোঁ মানে কি আপোনালোকেতো জানেই ন আকৌ ঘৰ গৈ পেলাই লাঞ্চ কৰি পেলাই অকণমানতো ৰখিব পাব লাগে ন ফ্ৰেছ হ'ব পাব লাগে তাৰপিছত মই আকৌ ওলালোঁ মোৰ নেক্সট ক্লাছলৈ বুলি এয়া মই স্কুটিখন লৈ ওলালোঁ নেক্সট ক্লাছ তাৰপিছত ক্লাছটো কৰিব হোৱাৰ পিছত আন্ধাৰেই হ'ল আৰু ঘৰ আহি পাই মই গম পালোঁ যে এটা আনপ্লেণ্ড ট্ৰিপ এটা কৰিব লগা হ'ব মই কৰিব লগা হ'ল জাৰ্ণি আকৌ ক'তো ধুবুৰীলৈ মই আকৌ এতিয়া কৰি আছোঁ নাইট জাৰ্ণি এয়া দেখিছেনে আমাৰ নাইট জাৰ্ণিৰ চিনছ তাৰপিছত আমাৰ বাছখন ৰখালে এখন লাইন হোটেলত বাকীখিনি মই আপোনালোকক কাইলৈ দেখাম আজিৰ কাৰণে ইমানেই বাই বাই ষ্টে হেল্ডি ষ্টে ফিট